বন্ধুসকল, এই ভিডিঅ'ত মই অসমৰ ৭খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানিবলগীয়া তথ্যসমূহ আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বৰ্তমান সময়ত অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৭খনৰ নাম হৈছে: ১ নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ২ নম্বৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ৩ নম্বৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৪ নম্বৰ মানস ৰাষ্ট্ৰীয় উদ্যান, ৫ নম্বৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ৬ নম্বৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ৭ নম্বৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে দিহিং পাটকাই আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান এই দুয়োখন ৰাষ্ট্ৰীয় উদ্যান নতুনকৈ হোৱা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নগাঁও জিলা আৰু গোলাঘাট জিলাত অৱস্থিত। ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল। ২০০৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ১৯৮৫ চনত বিশ্ব ঐতিহ্য অঞ্চল হিচাপে ঘোষণা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত এই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ১৯৯৯ চনত ডিব্ৰু-ছৈখোৱাৰ অভয়াৰণ্যক ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ৩৪০ বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ শোণিতপুৰ জিলা আৰু দৰং জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ১৯৯৯ চনত ওৰাং অভয়াৰণ্যক ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ৭৮.৯১ বৰ্গ কিলোমিটাৰ। মানস ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত অৱস্থিত। ১৯৭৩ চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে। ১৯৮৫ চনত ইউনেস্ক'য়ে বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে। ১৯৯০ চনত মানস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে। উদ্যানখনৰ মাটিকালি হৈছে ৫০০ বৰ্গ কিলোমিটাৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যান। অসমৰ শোণিতপুৰ জিলাত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান ১৯৮৫ চনত নামেৰী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰে। ১৯৯৮ চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান লাভ কৰে। ২০০০ চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে। উদ্যানখনৰ মাটিকালি হৈছে ২০০ বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। অসমৰ ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ২০০৪ চনত দিহিং পাটকাইক দিহিং পাটকাই অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। ২০২১ চনৰ ৯ জুন তাৰিখে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ৩৩১.৬৫ বৰ্গ কিলোমিটাৰ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আন এখন নতুনকৈ ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। ২০২১ চনৰ ৫ জুন তাৰিখে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ সংৰক্ষিত বনাঞ্চলখনে স্বীকৃতি লাভ কৰে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ৪২২ বৰ্গ কিলোমিটাৰ। গতিকে ৰাইমনা আৰু দিহিং পাটকাই হৈছে দুখন নতুনকৈ ঘোষিত কৰা ৰাষ্ট্ৰীয় উদ্যান।